এইবিলাক ৰেডি কৰি ল'লোঁ। এইফালে মাছ ভাজি ল'লোঁ। এইফালে সৰু সৰুকৈ জাতিলাও আলু কাটি লৈছোঁ। এইফালে মই পিঁয়াজ কেঁচা জলকীয়া ধনিয়া আৰু বগা সৰিয়হ অকণমান দি ল'লোঁ। এইফালে মাছ ভজা কেৰাহীটোতে মই তেল ঢলা নাই, এনেকৈ হাফ ফ্ৰাই কৰা তেলকণতে অকণমান আছিলে, সেইটো কেৰাহীতে মই আকৌ এনেকৈ জাতিলাওৱে আৰু আলুৱে মাছে কেনেকৈ চচৰি বনাই আছে তাকে আপোনালোকৰ ওচৰত ভিডিঅ'টো দেখাই আছোঁ, চাই থাকক। এতিয়া এয়া দেখিছেনে, মোৰ জাতিলাও আৰু আলুখিনি ধুনীয়াকৈ মই সিজাই লৈছোঁ অকণমান। ইয়াতে মই ঢালি দিম মই যোগাৰ কৰি থোৱা পিঁয়াজ কেঁচা জলকীয়া নহৰুখিনি ঢালি দিম মছলা সৈতে। মছলাটো বিশেষকৈ ইমান ঢলা নাই বাৰু, বগা সৰিয়হ আৰু ধনিয়া গুড়া দিলে খাবলৈ খুবেই ভাল হয়। ইয়াত দেখিছে চব মই কেঁচাকৈ ঢালিছোঁ। এনেকৈ বনালে মানে খুব টেষ্টি লাগে। প্ৰথমবাৰ বনাইছোঁ মই, আগতে আলু সৈতে বনাইছোঁ এনেকৈ চচৰি। আজি মই জাতিলাও আলুৱে এনেকৈ বনাইছোঁ, প্ৰথম বনাইছোঁ। মাছে জাতিলাও ঢেৰ খাইছোঁ, কিন্তু এনেকৈ চচৰি বনাই খোৱা নাই নভজাকৈ। সদায় ভাজি বনাই পেলাই খাওঁ, আজি নভজাকৈ বনাইছোঁ। ইয়াতে মই চব মিক্স কৰি দিছোঁ কেঁচাকৈ, দেখিছে। হালধি নিমখ জোখ অনুযায়ী দি পেলাই মই ঢাকনা মাৰি দিলোঁ। এইফালে মই বিলাহী কাটি ল'লোঁ। বিলাহী কটা হৈয়ে গ'ল মোৰ বহৰ, ৰেডি কৰি ল'লোঁ বিলাহীখিনি। এইফালে জাতিলাওখিনি আলুখিনি পূৰা গল খাই গৈছে। জাতিলাওৰ পৰা অকণ পানী ওলাইছে, পানীৰ পৰা পূৰা ধুনীয়াকৈ সিজি গ'ল। বৰ বিশেষকৈ ভাঙি দিব নালাগে, চচৰি বুলি ক'লে অকণমান গোটা গোটাকৈ থাকিলে খাবলৈ ভাল লাগে। এইফালে ধুনীয়াকৈ ফ্ৰাই হৈয়ে গ'ল। ইয়াতে মই বিলাহীখিনি ঢালি দিম। বিলাহীখিনি ঢলাৰ পাছত মই ধুনীয়াকৈ মিক্স কৰি পেলাই অকণ ঢাকনা মাৰি সিজিবৰ কাৰণে থৈ দিম 5 মিনিটমান। গেছটো কমাই থ'ব লাগে, খুবেই ধুনীয়াকৈ সিজি যায় বস্তুবোৰ। এতিয়া চাইছোঁ মই পূৰা বিলাহী আৰু জাতিলাও আলুৱে ধুনীয়াকৈ মিক্স হৈয়ে গ'ল। ইয়াৰ পানী অকণ অকণ বিৰিঙিয়ে আছে। মই এতিয়া ধুনীয়াকৈ লৰাই পেলাই ইয়াতে মই উতলা গৰম পানী ঢালি দিম। চব্জিত উতলা গৰম পানী ঢালিলে চব্জিখিনি ধুনীয়া হয় আৰু টেষ্টি হয়। উতলা গৰম পানী ঢালি দিছোঁ। বৰ বেছি পানী নাঢালোঁ, যিহেতু মই থপথপীয়া কৰিম। অকল সিজিবৰ কাৰণে মই পানীকণ ঢালি দিম আৰু শুকুৱাই দিম। ইয়াতে মই মাছ 2 পিচ লৈ ল'লোঁ। মাছ 2 পিচ মিক্স কৰি দিলোঁ তাতে, দি পেলাই মই আকৌ লৰাই ল'লোঁ। লৰাই লৈ পেলাই মই এতিয়া উতল আহিবলৈ দিছোঁ। উতল আহি গ'ল মাছৰ, দেখিছে শুকাই গ'ল। আৰু অকণমান শুকোৱাৰ পাছতে চব্জি ৰেডি। আপোনালোকে এনেকৈ জাতিলাও আৰু মাছৰ চচৰি বনাই খাইছে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। কমেণ্ট কৰিলে বনাবলৈও ভাল লাগে আৰু মানে উৎসাহ এটা যায় আৰু খাইছে নে নাই খোৱা তাকো কমেণ্ট কৰিব। ভাল পালে ভিডিঅ'টো লাইক কৰিব। মোৰ চব্জি ৰেডি হৈ গ'ল, দেখিছে কি ধুনীয়া হৈ গ'ল চব্জি। আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। বাই বাই।